বহুত দিনৰ পৰা কৰিমকৈ গোট খাই আছিলে বুজিছেনে আজি উলিয়াই ল'লোঁ দেই কি হয় ধৰিব পাৰিছেনে কৈ আছোঁ ৰ'ব ছোৱালীবোৰে যে বাইকত উঠোঁতে একদম এনেকৈ চকুকেইটা উলিয়াই লয় সেইবোৰ বিয়াৰ পিছত এইবোৰতে কামত আহে দেই ধনী মানুহ পৰিলে হানি নাই লোকে কাম কৰি দিব মুখৰ আগত ভাত পোৱাটো পালে একো নাই যদি বোলে গাঁৱলৈ আহিছা ধান চাউল যাওঁতে সেই বিয়াৰ আগত বাইকত উঠা বস্তুটো এইটো পিছত কামত আহে হেবিট থাকিলে পিছে ভালেই গম পাইছে নাই এতিয়া মোৰ কামত আহিছে হাত অৱস্থা নাই এতিয়া চফা কৰি লওঁগৈ দেই কি ক'ব আৰু ফুটছাইটো মই বৰ ভাল পাওঁ ব্যৱহাৰ কৰি গতিকে সেইকাৰণে চালি লৈছোঁ নহ'লে কাঁহী বাতিবোৰ কিবা চফা নহয় লাগে ফুটছাই অৱশ্যে চবেই নামায় হাতৰ নখ বেয়া হ'ব বুলি গম পাইছে নাই মোৰ আকৌ ফুটছাই নঘঁহিলে কাঁহী বাতি চফা হৈছে নিচিনাই নালাগে মাছ খোৱাৰ দিনাখনি কাঁহী বাতিবোৰ বিশেষকৈ মই গোন্ধ মানে গৈছে নিচিনাই নালাগে চাবোন মাৰিলে গম পাইছেনে গতিকে অকল ফুটছাই নধোঁ বাৰু চাবোনো দিওঁ দেই ভিমবাৰ দিওঁ নহ'লে কি হয় বাৰু ভালো নালাগে অৱশ্যে ফুটছাইটো মাৰোঁ গতিকে এক বেগ গৰম দিনলৈ একদম সাজু কৰি লৈছোঁ কাৰণ গৰম দিনত আৰু জুই ধৰি ছিষ্টেম নহ'ব কোন যায় জুই চলে ইমান সুবিধা দিলে মানুহটোহঁতে লাই পাব গতিকে গৰম দিনত নহ'ব ঠাণ্ডা দিনত বাৰু নিজে জুই কোৱাত মানে নিজে বহি লওঁ দেই গতিকে সেয়াই ফুটছাইখিনি একদম ধুনীয়াকৈ চালি থৈছোঁ নহ'লে এনেই পেলাবলৈও বেয়া লাগিছে আৰু এতিয়া নখকেইটা চফা কৰি লওঁ নখকেইটা চফা কৰোঁতে কথা এটা মনত পৰিছে মিনট্ৰাত যে নেল পালিচ আনি থৈছোঁ দেই কেনেকুৱা নেল পালিচ আহিলে দেখুৱাই আছোঁ ৰ'ব ব'লক মই অকণমান ড্ৰেছ পাতিবোৰ ওলাই লওঁ চাফা চিকুণ হৈ লওঁ গা পা ধুই লওঁ অকণমান চাফ চিকুণ হৈ আহিলোঁ বৰ টেঙা মানে চোকা টেঙা দেখিছে নাই ৰস উলিয়াই থৈ দিছোঁ দেই ৰস উলিয়াই ফ্ৰিজত ভৰাই থৈ দিওঁ তেতিয়া হাত চাতবোৰ যদি ধুই দিওঁ নহয় চাইছিলেও চিন্তা নাই ধুনীয়াকৈ ধুই ল'লোঁ আৰু মিনট্ৰাত মই ৰিম'ভাৰ এটা দিছিলোঁ দেই আগতো এবাৰ মিনট্ৰাতে ৰিম'ভাৰ এটা আনিছিলোঁ কিন্তু সেই ৰিম'ভাৰটো মই ভাল নাপালোঁ এবাৰ ভাল নাপালোঁ মানে বহুত দিন যায় ধুনীয়াই চফা হয় কিন্তু নখকেইটা ওপৰৰ লেয়াৰটো কিবা খান্দি নিয়া নিচিনা পাওঁ গতিকে এইবাৰ লেকমিৰ এটা আনিছোঁ মই জানেই আৰু কওঁৱেই নহয় মোক বেছিভাগ ঘৰতে দেখিব মই ক'তো ফুৰিবলৈ নাযাওঁ ল'ৰা ছোৱালীৰ লগত মই বৰ টান পাওঁ ওলাই যাবলৈ গতিকে এইবাৰ অনলাইনতে এনেকুৱা এটিও আনি ল'লোঁ দেই নেল পালিচ কেইটামানো অৰ্ডাৰ দিছিলোঁ এইকেইটা কিন্তু বৰ ধুনীয়া আহিছে দেই ইমান ডাঙৰ আহিছে নহয় চাওক আকৌ ৰিম'ভাৰটো ইমানখিনি পাইছে মানে সাধাৰণ মানে এলেটিন হওক কিবা কিবি নেল পালিচবোৰতকৈ মানে বহুত ডাঙৰ হয় দেখিছে নাই কি ধুনীয়া মই চফা কৰি লগাই দেখুৱাই দিছোঁ ৰ'ব কালাৰকেইটা কোনোবাই লয় যদি ল'ব পাৰে দেই কালাৰকেইটা ধুনীয়া আহিছে লগাই লওঁ ৰ'ব এতিয়াই ক'লেতো গম নাপাব আমাৰ আইদেউৰ পৰা আকৌ নেল পালিচ দিনো নাযায় গম পাইছে নাই সেইকাৰণে বৰ দামী নেল পালিচ নাই অনা তিনিটাত 288 লৈছে যিসকলে পাতল কালাৰ লয় নহয় দেই এনেকুৱা কালাৰকেইটা একদম হোৱাইট লাইট গল্ডেন আৰু পিংক আমাৰ এওঁক লগাই দিব লাগে এতিয়া ইমানতে আহিছোঁ ভিডিঅ'টো বাই বাই